হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে। আৰু এতিয়া বহাগ বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ আপোনালোকক। মানে আজি আমি যাম ধূপধাৰা সোমবাৰ বজাৰত। মানে কাপোৰ ল'বলৈ যাব লাগিব, কাৰণ বহাগ বিহু আহি পাল। কাৰণ আমাৰ মাইনাক একযোৰ হ'লেও কাপোৰ দিব লাগিব। সেয়েহে মানে মাইনাৰ কাৰণে কাপোৰ ল'ম আৰু দোকানত অলপ বস্তু ল'ব লগা আছে। সেয়েহে বস্তু অলপ আনিম। আৰু আজি আমাৰ অনামিকাই মানে মোৰ বস্তুখিনি দুখাব। মানে অনামিকাই বহুত দিন হ'ল, মানে আগতে ব্লগ বনাইছিল, এতিয়া বনোৱা নাই। কাৰণ সেইকাৰণে মানে আমাৰ অনামিকাই ক'ব, সেয়েহে অনামিকাই বজাৰৰ বস্তুখিনি দেখুৱাই দিব আপোনালোকক। হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আৰু এতিয়া মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি বহুত বস্তু আনিছে হাজবেণ্ডে, মানে বিহুৰ কাৰণে আনিছে। আৰু ভাবিলোঁ আপোনালোকক দেখুৱাওঁ, বহুত ধুনীয়া ধুনীয়া ইয়াত। আৰু আনিবলৈ বাকী আছে, এতিয়া বিহু বহুত দিন আছে, সেইকাৰণে বহুতখিনি অনা নাই। আজি অলপ আনিছে, যিখিনি আনিছে সেইখিনিকে আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিলোঁ। আৰু এয়া কপৌ ফুল, এটা কপৌ ফুল, আৰু এইটো হ'ল মানে ৰেড কালাৰৰ, আৰু এটা হোৱাইট কালাৰৰ। আৰু আছে মানে দোকানত কম দামীবিলাক, এইটো অলপ ভাল কোৱালিটিৰ, মানে এইটো কোৱালিটি ভাল। আৰু মানে এইবিলাক আজি জাষ্ট এনে চিম্পুল এইবিলাক অনা আছে, মানে দোকান আছে। আৰু এইবিলাক খাৰু, আৰু এতিয়া মোক গীত দিছে, এইটো গীত বিহুৰ গীত। এয়া বগা, এতিয়া গামখাৰুৱে হয় না? এতিয়া ধুনীয়া লাগছে গামখাৰু। এইটো হ'ল কম দামী গামখাৰু, এতিয়া দামী, এতিয়া কম দামী। কিছুমানে ইটো বিচাৰে, কিছুমানে ইটো বিচাৰে, কিন্তু এতিয়া ধুনীয়া লাগছে। যিসকলে নাচে আৰু সেইসকলৰ কাৰণে লাগে এইটো। আৰু কি আছে? নাই একো নাই। এইখিনিয়ে মানে। আৰু দেখুৱাম, বহুত আনিব। আনিব নেকি? হে দেখুৱাই দিয়ে অলপ। এতিয়া ধুনীয়া বস্তু। বিহুৰ কাৰণে চব না, বিহুতে তাৰপাছত আৰু এটা গামখাৰু, এতিয়া চিম্পুল গামখাৰু। দুটা ৰং আছে, দুটা ৰং আছে। এয়া আমাৰ অনামিকাই মানে কপৌ ফুল লৈ আছে, মানে বহুত ভাল লাগিছে বোলে তাৰ। সেয়েহে অনামিকাই মানে কপৌ ফুল লৈ আছে। বিহু আহি পাল, বিহুৰ বতৰ। হয়, মূৰত অসমীয়া ছোৱালী যদি নাজানা। গাইজ চাওক, আমাৰ অনামিকাই পূৰা কপৌ ফুল পাই মানে বহুত ফূৰ্তি হৈ গৈছে, মানে নাচো নাচো লাগি গৈছে নেকি তাৰ। চলা আনিল, আৰু চলাখন হৈছে এইখন, মানে চলাখন বেল আছে দি, বেলো আছে ইয়াত। মানে বিহুৰ বতৰ, চলাখন বিহু বুলি আনিলোঁ এখন। এটা বস্তু আছে, সৰু এটা উপহাৰ। এইযোৰ মানে আমাৰ বিবিৰ কাণৰ সোণাযোৰ মানে এইযোৰ ভাঙিছিল, সেয়েহে মানে এইযোৰ নতুন দিয়া হৈছে সৰুকে। সেইকাৰণে হয় এইযোৰ সৰু, সদায় পিন্ধাৰ কাৰণে ভাল, সেইকাৰণে এইযোৰ লৈ আহিছোঁ আমি। এই আমাৰ বেবীয়ে পুৰা খুচি হৈ আছে। কিন্তু আমাৰ বেবী চলাখন অলপ পচন্দ হোৱা নাই, কাৰণ অলপ ডাঙৰ হয়। ক্ষীণ মানুহ কাৰণে চলাবিলাক বহুত দিগদাৰ হয়। মোৰ কাৰণে ধুনীয়া হয়, ভাল লাগছে চলাখন। এই চাওঁ, অনামিকাই পিন্ধিব বোলে আমাৰ। মানে চলাখন অলপমান ডাঙৰ হয়, সেয়েহে মানে ভাবিলোঁ পিন্ধে না ঘূৰাই দিম মাইনাই, মানে এতিয়া পিছত ডিচিশ্যন লোৱা হ'ব। আৰু অনামিকাৰ যোৰ ক'ত? আৰু
অনামিকা একযোৰ আনিছে এইযোৰ মজুৰ গৰমত ধুনীয়া কাপোৰ পিন্ধা এয়া মজুৰ অলপ ডাঙৰ হ'ব অলপ হ'ব বেছি নহ'ব কৰিব লাগিব চিট হয় আৰু চুলি নাই মজা মজা না ধুনীয়া আৰু কেমেৰামেনো নাই পিছত ল'ব। মোৰ নাই আৰু বিবি পুৰা কি খাইছা বিবি কি খাইছে মই মিনি গল্লা আৰু মোৰ ফালৰ পৰা মানে বিবিক এইকেইটা বস্তু দিয়াইছে বিবি কি কি এটা কি গামখাৰু এইটো গলপাত্তা মানে এইটো বিহুৰ উপহাৰ মই দিছোঁ বেবীক মই মানে কাপোৰ দিব পৰা নাই তাৰ মায়ে দিছে সেইকাৰণে মই এইটো দি দিলোঁ না এইটো গলপাত্তা। আমাৰ অনামিকা মানে আজি কাপোৰ পাই বৰ ফূৰ্তি হৈছে না তোৰ বিৰত আজি কাপোৰ পালে খুচ হ'ব। মানে পুৰা ফূৰ্তি দিলখুচ অনামিকাৰ মানে নিজে লয় নিজৰ গিৰিয়েকৰ কথা নাভাবে খালি সিয়ে লয় মই দি দিম গিফ্ট দিম বহাগৰ আগে আগে মিছা কথা গাইছ এনেকুৱা সি মোক গিফ্ট নিদিয়ে মই গম নোপোৱাকৈ দিম ছাৰপ্ৰাইজ দিম মই ভিডিঅ'টো চাই যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই